এয়া কি বনাই আছ এইফালে হাঁহ কোমোৰা জহা কোমোৰা হাঁহ হৈ গৈছে দেখোন অলৰেডি কালাৰ কেনেকুৱা লাগিছে বিৰাট ধুনীয়া আৰু অলপ পানী দিব লাগিব নেকি বাৰু পানী দিব লাগিব পানী অলপ দিব লাগিব ন আমি ভাগৰি জুগৰি হাইৰাণ হৈছোঁ অনন্যাই মানে অকল এক্টিঙেই নকৰে দেই অকল বা ডান্সেই নকৰে তাই যে গোটেই কামে বনে পাকৈত সেইটোকে আপোনালোকক মই দেখাইছোঁ এয়া দুভাগ একদম ঘৰ ধৰা ছোৱালী আৰু ইয়াত দুভাগ হাঁহৰ মাংস বনাইছে এইটো পুৰা ড্ৰাই ফ্ৰাই এইটো ড্ৰাই ফ্ৰাই বনাই আছে এইটোত আলু নহয় অকল পিঁয়াজ দি পেলাই হালধি দিয়া নাই আৰু তেনেকৈ জ্বলাকে অলপ জ্বলাটো কম কৰিব লাগিব বাৰু চবে খাব নোৱাৰিছে এইফালে পুদিনা চাটনি লাগি আছে ইফালে আমাৰ বাৰু সৌৰভে অকণমান হেল্প কৰি দিছে পুদিনা চাটনি পুদিনা চাটনি মানে হাঁহৰ মাংস খালে পুদিনা চাটনি খাব লাগে হজম হ'বৰ কাৰণে কিন্তু তাই যে ইমান ভাগৰি জুগৰি এয়া বনাইছে মানে হেডছ অফ আৰু দেই এইফালে মানে তাইৰ যিজন ড্ৰাইভাৰ তেওঁ হেৰি নাখায় তেওঁ নন ভেজ হয় ভেজিটেৰিয়ান হয় গতিকে হেৰি সেইকাৰণে আলু ফ্ৰাই কৰিছে সেইটোও খিয়াল ৰাখিছে মানে তাই গতিকে কাকো গোটেই সোপাকে ৰাখি থৈছে শ্বুটিঙৰ পৰা অহা কেমেৰা পাৰ্চন মেকআপ আৰ্টিষ্ট চবকে ৰাখি থৈ হাঁহ খুৱাব গোটেই এটা হাঁহ ল'লে প্ৰথম তাৰপিছত কম হ'ব দেখি আকৌ এটা অনালে পিছত হাঁহৰ কাৰণে লোভটো আমাৰ বেছি ন চবৰে এই হাঁহ খাম চবে কৈ থাকে আৰু হাঁহটো তেনেকৈ আচলতে খোৱা নহয়তো কম খোৱা হয় বিৰাট ধুনীয়া এটা গোন্ধ ওলাইছে বিৰাটেই ধুনীয়া মানে ইমান কষ্ট কৰি বনাই আছে মই দেখি আচৰিত হৈছোঁ মানে মোৰ মনত পৰিছে মালে জানানে বিৰাট মনত পৰিছে মানে মায়ে বৰ ধুনীয়া হাঁহ বনায় নাই তোৰ এইখিনিও মানে মাৰ নিচিনাই হৈছে চাগে মোৰ অনুমান আৰু মাৰ নিচিনাটো কেতিয়াও নহয় বাট মানে ট্ৰাই কৰিছোঁ দেই মালে মনত পৰিছে খালি ভিডিঅ' কল এটা কৰোঁ ইমান ধুনীয়া বনাইছে গতিকে দেখাই দিলোঁ অনন্যা মানে পূৰা ঘৰ ধৰিব পৰা যে তাই অকল নাচি বা এক্টিং কৰিয়ে নহয় এনেকৈ খানা বনায়ো তাই ঘৰ এখনত একদম পৰিয়ালক ধুনীয়াকৈ সুখী কৰি ৰাখিব পাৰিব তাই নিজৰ হাজবেণ্ড হওক শাহু শহুৰ গোটেই তাই একদম ধুনীয়াকৈ খুৱাব পাৰিব দেই নাই খুৱাব পাৰিবি একো নহয় ইমান ধুনীয়াকৈ গোটেইখিনি ইমান ভাগৰ তাই আমিয়ে ভাগৰ ফিল কৰিছোঁ কফি খাইছোঁ কিবা খাইছোঁ তাই একদম পূৰা ষ্ট্ৰং মুঠতে তহঁতক হাঁহ বনাই খুৱাই পঠিয়াম দুভাগ হাঁহ আৰু আলু ভাজি আৰু ভাত ইফালে হৈ গ'ল গতিকে আৰু ইমান কামিলা ছোৱালী দেখিলে নহয় আমাৰ অসমৰ এক্ট্ৰেছ ইমান কামিলা এয়া গম পাইছে চব ফালৰ পৰাই আছে ডান্স এক্টিং আৰু খানা গতিকে আৰু এইটো বিৰাট তেল ওলাইছে মই তেল ইমান দিয়া নাছিলোঁ পুৰা তেল ওলাইছে মই কোৱা নাই ভাল আনিছে দেই কিন্তু ন হাঁহটো বিৰাট ধুনীয়া গতিকে আশীৰ্বাদ কৰিব এনেকৈয়ে যাতে খুব ধুনীয়াকৈ তাই ঘৰ এখন ধৰি একদম হাজবেণ্ড শাহু শহুৰক একদম আপ্যায়ন কৰি তাই সুখেৰে এনেকৈ খানা বনাই খুৱাব পাৰে এক্টিং আৰু ডান্সৰ লগতে দেই অসমবাসী ৰাইজে আমাৰ অসমৰ একদম মষ্ট পপুলাৰ এক্ট্ৰেছ অনন্যাক আশীৰ্বাদ কৰিব এনেকৈ খুৱাই থাকিব পাৰে যাতে ধুনীয়াকৈ তাই বনাই মেলি চবৰ লগত মিলি জুলি গতিকে সেই আৰু তাই বাইহাৰ্ট বিৰাট ভাল একচুৱেলি সেইকাৰণে তাই কষ্ট কৰিব পাৰিছে আৰু আমাকো ইমান কষ্ট কৰি অহাৰ পিছতো যে তাইক খুৱাবলৈ হেৰি কৰিছে তাইক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ দেই থেংক ইউ আই লাভ ইউ টু